আৰু গাইছ এতিয়া আমি গা পা ধুই আহিলোঁ তো এতিয়া মানে কি খানা খাই আমি মানে ক'ৰবাত ওলাই যাম ৰাজবাৰী আৰু ক'ত কিবা আছিল মদনবাৰী তো এতিয়া চাওক এইফালে চবে মানে খানা খাই আছে দালি চব্জি সয়াবিন চাওক চবেই খানা খাই এইকেইটা খানা খালে আৰু তো এতিয়া আমি ওলাই যাম মানে ঠিক আছে তো আজি ব্লগটো মানে পুৰা স্পেচিয়েল হ'ব চাওক আমাৰ ককা এজন আছে সেই তাতে খানা দি আছে কাকা ককাই A few moments later. So আৰু মোৰ বেক সাইডত দেখিবলৈ হৈছে ৰাজবাৰী গেট কিন্তু আজি ফ্ৰাইডে কাৰণে বন্ধ আছে আৰু আমি অহাকালি আহিম কিন্তু এতিয়া আমি গৈ আছো মদনবাৰী টেম্পল সো গাইজ মই আহি পাইছো বৰ্তমান মদনবাৰী টেম্পল আৰু এইফালে বেক সাইডে আছে পুখুৰী ইয়াত চাবলৈ গৈছে আৰু ইয়াত মাছ আছে কি ধুনীয়া সঁচাকৈ কোচবিহাৰখন বহুত বেছি ধুনীয়া আৰু আমি মানে 3 দিনৰ ট্ৰিপ লৈ আহিছোঁ কিন্তু 3 দিনতকৈ বেছি থাকিব মন গৈ আছে কিন্তু টাইমৰ অভাৱ তো এতিয়া আপোনালোকক লৈ যাম মদনবাৰী টেম্পল চাওক ইমানেই বেছি ধুনীয়া কি কম গাইছ সো আৰু মোৰ বেক সাইডে দেখিবলৈ আছে মদনবাৰী টেম্পল আৰু এইফালে ৰাইট সাইডে যদি দেখিবলৈ পায় জোতা চেণ্ডেল লৈ আনিলে ইয়াতে 2 টকাকৈ ইয়াতে এটা বস্তু ভাল লাগিছে কিন্তু পইচাৰ মূল্যটো ইমান কম 2 টকাত এযোৰ চেণ্ডেল ৰাখিব পাৰোঁ অসমত হ'লে 10 টকা হয়নে নহয় গাইছে ইয়েছ বুলি ক'লে আৰু এয়া মদনবাৰী টেম্পল এতিয়া আমি ভিতৰত যাম আৰু এয়া চাবলৈ গৈছে মদন মোহন মন্দিৰ তো ইয়াত বিশেষকৈ ৰাধা কৃষ্ণৰ পূজা কৰা হয় আৰু যেতিয়া নেকি ৰাস পূৰ্ণিমা হয় তেতিয়া 15 দিনলৈকে ইয়াতে ৰাস উদযাপন কৰা হয় গাইছ কেমেৰা এলাউ নাই কেমেৰা যদি ইউজ কৰে তেনেহ'লে 50 रुपीस দিব লাগিব আৰু মোবাইল যেহেতু আছে তো কেমেৰা নালাগে আৰু এয়া বেক সাইডে মদনবাৰী টেম্পল আৰু গাইছ আমি কেদাৰনাথ ফুৰি আহিলোঁ কিন্তু পইচা দিয়া নাই যে কেমেৰাৰ কাৰণে আৰু এইটো মন্দিৰত মানে দুখ লাগিছে বহুত দুখ লাগিছে মোবাইলত নাজানো কেনেকুৱা কোৱালিটি আহি আছে এইটো মোবাইলতে চলি আছে আৰু অমৃত ভাই আসাম ব্লগছক সাবস্ক্ৰাইব কৰি দিব অমৃত ভাই আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব একদম মানে ভাইৰেল হ'ব লাগে আপোনালোকৰ আশীৰ্বাদত অলপ দোয়া কৰিব বহুত কষ্ট কৰি আছে বেচেৰা আপোনাৰ কাৰণে ভিডিঅ' বনোৱাৰ কাৰণে আহি গৈছে আসামৰ পৰা কোচবিহাৰ আৰু এইবিলাক বহুত ৰ'দত কষ্ট কৰি বনাই আছে প্লিজ গাইড আই ৰিকুৱেষ্ট ইউ প্লিজ ज़्यादा से ज़्यादा शेयर कर दीजिए শ্বেয়াৰ কৰক জলদি তো আৰু এইফালে চাবলৈ গৈছে একদম ৰাসৰ প্ৰিপেৰেশ্যন চলি আছে আৰু ইয়াতে 15 দিনলৈকে ৰাস হয় আৰু এইফালে চাওক কি ধুনীয়াকৈ ডেকোৰেশ্যন কৰি আছে আৰু যদি আপোনালোকে কোচবিহাৰ আহিব বিচাৰে তেনেহ'লে মদনবাৰী টেম্পল আহিব আৰু 15 দিন ৰাস চলিব পুৰা ধামাকা আৰু মন্দিৰৰ চাৰিওফালে চাবলৈ গৈছে কি ধুনীয়া ফুলনি বাগিচা তো এতিয়া আমি আৰু এটা লোকেশ্যনত যাম বানেশ্বৰ টেম্পল বুলি কোৱা হয় তাতে শিৱ মন্দিৰ আছে বহুত ধুনীয়া প্লেচ হয় আৰু আপোনালোকে এই ব্লগটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে কোচবিহাৰত আহে এবাৰ মদন মোহনবাৰী এই টেম্পলটো ভিজিট কৰিব তো গতিকে আজিলৈ ইমানে টাটা বাই বাই আৰু লগ পাইছোঁ নেক্সট এটা ভিডিঅ'ৰ সৈতে তো ব্লগটো কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব আপোনালোকে চলো টাটা বাই বাই লগ পাইছোঁ নেক্সট এটা ভিডিঅ'ৰ সৈতে